এতিয়া নোহোৱা নোবোজা এটা কথা হৈছে আমি অনুৰোধ কৰিম স্পিকাৰ ডাঙৰীয়াই কৈছে যে আমাৰ বিৰোধী পক্ষৰ পৰা যিখন এডজৰ্ণমেণ্ট মোচনৰ কাগজ পাইছে সেইখন 8:35 পাইছে CC কেমেৰা আছে তেওঁ এটা গোটেইটো এটা পৰীক্ষা কৰক আমি 8:10 বজাত দিছোঁ আৰু বৈধভাৱে এইখন আলোচনা কৰাৰ কাৰণে তেওঁ ল'ব লাগে আজি চৰকাৰৰ উত্তৰ নাইকিয়াৰ কাৰণে আজি অধ্যক্ষ ডাঙৰীয়াই যিদৰে এই কথাবিলাক ক'লে এই কথাবিলাক কেতিয়াও বিধানসভাত এনেদৰে হোৱা নাই গতিকে এটা ইনকুৱাৰী হ'ব লাগে যে সঁচাকৈ CC কেমেৰা আছে আজিকালি CC কেমেৰাৰ যোগেদি চাব লাগে যে আমাৰ কেইটা বজাত প্ৰিন্সিপাল ছেক্ৰেটাৰীক আমি চিঠিখন দিছোঁ তেওঁলোকে আচলতে উত্তৰ নাই সকলোৱে জানে যে গোটেইখন ধাৰ লৈ আমাক জুৰুলা কৰিছে তাৰ উপৰি প্ৰত্যেকখন কাকত মেলিব নোৱাৰি লোকচান পুৰাবলৈ অধিক দাম বৃদ্ধিৰ সম্ভাৱনা পেট্ৰলত 10.6 22.3 ডিজেলত প্ৰত্যেকটো বস্তুৰ দাম বৃদ্ধি নৱেম্বৰৰ পৰা মাৰ্চলৈ নিৰ্বাচনৰ বাবে দাম অপৰিৱৰ্তিত ৰখাত তেল কোম্পানীসমূহে 19,000 কোটি টকা লোকচানৰ পুৰাবৰ কাৰণে এনেধৰণে বস্তুৰ দাম বঢ়াইছে বুলি আজি বিভিন্ন কাকতত আজি ওলাইছে শীঘ্ৰেই ইন্ধন 110 আৰু 120 টকা বৃদ্ধি পাব বুলি আজি কাকতত ওলাইছে আজি এই কথাবিলাক সঁচা নে মিছা ইন্ধন সহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে পুঙা কৰিছে জনসাধাৰণক এই কথাবিলাক বিধানসভা চলি থাকিলে নিয়মমতে বিৰোধী পক্ষই চৰকাৰৰ দৃষ্টিগোচৰ কৰে আৰু চৰকাৰে এই ক্ষেত্ৰত কিনো আপোনাৰ সিদ্ধান্ত লৈছে কি ধৰণৰ পদক্ষেপ লৈছে এই কথাবিলাক বিধানসভাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক জনায় এই সময়খিনি যি সময়ত আপোনাৰ COVID-19 মানুহক জুৰুলা কৰিছে মানুহৰ হাতত উপাৰ্জন কমি গৈছে মানুহৰ হাতত টকা পইচা নাই এই সময়খিনিত প্ৰত্যেকটো দিন বয় বস্তুৰ দাম বঢ়াৰ লগতে য'ত 300 ইউনিট বিভিন্ন ৰাজ্যত আজি আপোনাৰ আমাৰ বিদ্যুতৰ মাচুল ৰেহাই দিছে তাত আমাৰ আজি 60 টকা 59 পইচা বঢ়াই দিছে আৰু কৈছে বোলে 2 টকা বঢ়াব লাগিছিল 59 ৰুপিজ বঢ়োৱা নাই প্ৰত্যেকজন মানুহৰ কাৰোবাৰ 200 টকা আছিল তাক 500 টকা হ'ব কাৰোবাৰ 1000 টকা আছিল তাৰ 3000 টকা হ'ব আজি এই ধৰণৰ কথা বতৰাই মানুহক পুঙা কৰিছে মানুহে চাই আছে বিধানসভালৈ এই কথাখিনি চৰকাৰৰ উত্তৰ নাই চৰকাৰে ধাৰো লৈছে এনেকুৱা আজি বানপানী নাজানো আজি বিচাৰিছিলোঁ উত্তৰ নিদিলে বানপানীৰ কাৰণে নাবাৰ্ড আৰু বিভিন্ন আঁচনিৰ পৰা পইচা লৈ সেই পইচা ডাইভাৰ্ট কৰিছে এনেকুৱা ফাইনেন্সিয়েল ইনডিসিপ্লিন অসমত কেতিয়াও হোৱা নাই ধাৰ লৈ পেলাই যিটো কাৰণে আপোনাৰ খৰচ কৰিব লাগে সেই খৰচ নকৰি বিভিন্ন ঠিকানত তেওঁলোকে বেলেগ ঠিকানলৈ লৈ গৈছে ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ হৈছে এই কথাবিলাকৰ এটা ইনকুৱাৰী হ'ব লাগে আৰু এই কথাবিলাক আমাক উপস্থাপন কৰাৰ পৰা আমাক আজি বিৰত কৰাৰ কাৰণে আজি আমি ৰাইজৰ পক্ষত থাকি আজি সমূহ বিৰোধী পক্ষই সদন কক্ষ আমি ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ